নমস্কাৰ আজি হৈছে আমাৰ JDSG মহাবিদ্যালয়ৰ 60তম প্ৰতিষ্ঠা দিৱস অৰ্থাৎ হীৰক জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান আজিৰ এই শুভক্ষণক আৰু উজ্জ্বল কৰি তোলা আমাৰ শ্ৰদ্ধাৰ নিমন্ত্ৰিত অতিথিসকলক এইদৰে আদৰণি জনোৱা হৈছে তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ দিয়া হৈছে ইয়াৰ পিছতে আমাৰ অনুষ্ঠিত হ'ব পতাকা উত্তোলনৰ কাৰ্যসূচী আজিৰ এই বিশেষ দিনটোত আমাক ভলেণ্টিয়াৰৰ দায়িত্ব দিয়া হৈছিল ভলেণ্টিয়াৰৰ দায়িত্বৰ বাবে আমাক কিছুমান বেজ দিয়া হৈছিল এইবোৰ বেজ জানিব যাওঁতে অতুল বৰা ছাৰৰ আদৰণিত আমি উপস্থিত থাকিব নোৱাৰিলোঁ পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত কৰি এতিয়া আমাৰ মাননীয় অতুল বৰা ছাৰে এটি চমু বক্তব্য আগবঢ়াইছে এতিয়া তেওঁলোকক শ্ৰদ্ধাৰে আসন গ্ৰহণ কৰিবলৈ দিয়া হ'ব তেওঁলোকক আসন গ্ৰহণ কৰিবলৈ দিয়া হ'ল এতিয়া ভাবিছোঁ মোৰ বান্ধৱী দুগৰাকীমানৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ এয়া নেহা আৰু বিচিত্ৰা এইফালে ৰঙা পিন্ধি আছে যে দেখিছে এয়া আমাৰ বন্তিমালা এইফালে নাচি থকা ৰচকীজনী হ'ল নিজৰা এইফালে আমিও অলপ বহিছোঁ এয়া হ'ল আমাৰ মোবাইল টিপি থকা অনন্যা হাজৰিকা আৰু এতিয়া আৰম্ভ হ'বলৈ গৈ আছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা সেইবাবে সকলোৱে এইদৰে লাইনত ৰৈ আছে শোভাযাত্ৰা ফূৰ্তি লগাই নাই চাগে ন এতিয়া লাগিব ৰ'ব সঠিকভাৱে চলি আছিল কিন্তু হঠাতে বৰষুণ জাক আহি গ'ল তথাপিতো আমাৰ শোভাযাত্ৰাৰ উৰ পৰা নাছিল সকলো আনন্দত মতলীয়া হৈ আছিল সকলোৱে বৰষুণত তিতিলে এইফালে আকৌ আমাৰ নিজৰে মাকক বহুত দিনৰ মূৰত দেখা পাইছে নে কি ও মা চিঞৰি আছে এয়া দেখিছেনে সকলোৰে আনন্দ এতিয়া অনন্যা আৰু নিজৰ অদ্ভুত নৃত্য চাওক এইদৰে বান্ধৱীসকলৰ লগত ফূৰ্তি কৰিব পালে ভালো লাগে দিয়কচোন এই আমাৰ কৃষ্ণা আৰু কংকনাৰ লগত ৰবীন্দ্ৰনাথ ঠাকুৰ আপোনাৰ দাড়ি কি হ'ল মোৰ দাড়িটো মানে বৰষুণত তিতিলে এতিয়া মই মানে মোৰ মানে আছলি ৰূপ ওলাই গ'ল হয় আছলি ৰূপ ওলাই গ'ল আনন্দ ফূৰ্তি কৰি থাকোঁতে পাহৰিয়ে গৈছিলোঁ আমি যে ভলেণ্টিয়াৰৰ দায়িত্বত আছোঁ সেইবাবে মনত পৰাৰ লগে লগে আহিলোঁ আহাৰ বিলাবলৈ এতিয়া আছে আহাৰ গ্ৰহণত আমাৰ কাৰ্য হ'ল আহাৰ বিলোৱা যিমান পাৰোঁ আমাৰ কাম কৰিলোঁ এতিয়া আমাৰো ভোক লাগিছে সেইবাবে আহিলোঁ আমি আহাৰ গ্ৰহণ কৰিবলৈ বহিবলৈ স্থান নথকাৰ বাবে আমি য'তে সুবিধা পালোঁ ত'তে বহি গ'লোঁ এইফালে দেখিছেনে মুনমীয়ে কিদৰে বহি লৈছে এতিয়া আহাৰ গ্ৰহণ কৰোঁ আৰু আমি খাদ্য বিলোৱাৰ দায়িত্বত ব্যস্ত থকাৰ বাবে আজি বহুকেইটা অনুষ্ঠানতে আমি উপস্থিত থাকিব নোৱাৰিলোঁ হয়তো আপোনালোকক দেখুৱাবও নোৱাৰিলোঁ কিন্তু যিকেইটা পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ দিনটোৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আজিৰ ভিডিঅ'টো ইমানেই বাই